নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো বিশেষকৈ ৰেচন কাৰ্ড KYCৰ বাবে। কিছুদিন আগত পছ মেচিন লগইন হোৱা নাছিল। প্ৰতি মাহৰ 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে পছ মেচিন লগইন হ'ব। চৰকাৰে এইটো নিয়ম কৰি দিছে, কিন্তু বহুত সংখ্যক ৰেচন কাৰ্ড হিতাধিকাৰীসকলে KYC কৰিব পৰা নাই এতিয়ালৈকে। চ' বৰ্তমান বিশেষকৈ ৰেচন কাৰ্ড KYC কৰাৰ বাবে NIC-য়ে পছ মেচিন লগইন কৰিবৰ সুবিধাটো দিছে। চ' বৰ্তমান 10 তাৰিখৰ আগত কেশ PDS এইটো অপশ্যন অপেন নহ'ব, মানে এইটো অপশ্যন কাম নকৰিব, মানে এইটো ডিসেবল কৰি ৰাখিছে। চ' বৰ্তমান কেৱল KYC অপশ্যনটো খোলা আছে। চ' ইয়াৰ পৰা বেনিফিচিয়াৰী ভেৰিফিকেশ্যন ইয়াত আহি KYC কৰিব পাৰিব। গতিকে এতিয়ালৈকে যিসকলৰ KYC কৰিবলৈ বাকী আছে, অতি সোনকালে KYCটো কমপ্লিট কৰি ল'ব। 10 তাৰিখৰ আগলৈকে পছ মেচিনটো কেৱল KYC কৰাৰ বাবে পছ মেচিনটো লগইন কৰাৰ সুবিধাটো দিছে। চ' সেইকাৰণে 10 তাৰিখৰ আগত ৰেচন বিতৰণ কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকে ৰেচন বিতৰণটো 10 তাৰিখৰ পৰা আৰম্ভ কৰি 16 তাৰিখলৈকে কৰিব পাৰিব। আৰু সকলো গ্ৰাহকে 16 তাৰিখৰ আগতে ৰেচন দোকানৰ পৰা ৰেচন ল'ব, কাৰণ 16 তাৰিখৰ পিছত আহিলে আপোনালোকে ৰেচন ল'ব নোৱাৰিব।